আমি চৰকাৰক এইখিনি কথাই ক'ব বিচাৰিছোঁ কি ভাৰত চৰকাৰে স্পষ্ট কৰি দিলে যেতিয়া জম্মু এণ্ড কাশ্মীৰ দুটা ইউনিয়ন টেৰিটৰী সৃষ্টি কৰিলে আমি যোৱা 50 বছৰে কৈ আহিলোঁ সংগ্ৰাম কৰিলোঁ গণতান্ত্ৰিকভাৱে গণ আন্দোলন কৰিলোঁ চৰকাৰক মেমৰেণ্ডাম দিলোঁ বহুত লানি ত্ৰিপাক্ষিক বৈঠক হ'ল চৰকাৰক আমি আপিল কৰিলোঁ ৰিকুৱেষ্ট কৰিলোঁ বহুত কথা শুনালোঁ ক'লোঁ যে আমাক ন্যায় লাগে আমাক নিজৰ আত্মসন্মান ভাষা সংস্কৃতি অস্তিত্ব লৈ জীয়াই থকাৰ কাৰণে এটা ব্যৱস্থা সৃষ্টি কৰি দিব লাগে বিএসসি গঠন হ'ল আমাৰ আশা আকাংক্ষা পূৰণ নহ'ল বিটিসি গঠন হ'ল আমাৰ আশা আকাংক্ষা পূৰণ নহ'ল আৰু আজি ভাৰত চৰকাৰে কাশ্মীৰৰ মানুহে নিবিচাৰিলেও তাত দুটা ইউনিয়ন টেৰিটৰী গঠন কৰি দিলে আৰু তেখেতসকলে স্পষ্ট ভাষাৰে ক'লে যে কাশ্মীৰত দুটা ইউনিয়ন টেৰিটৰী এই কাৰণে গঠন কৰিছোঁ আৰ্টিকেল 370 হাতাই পেলাই এই কাৰণে গঠন কৰিছোঁ কাশ্মীৰত বসবাস কৰা প্ৰত্যেকজন নাগৰিকে নিৰাপত্তা পাব লাগিব পাকিস্তানৰ পৰা বাহিৰৰ পৰা যিবিলাক সন্ত্ৰাসবাদী আহে এই সন্ত্ৰাসবাদীবিলাক কাশ্মীৰৰ কাৰণে এটা ভাবুকি হৈছে যোৱা ৭২ বছৰে শান্তি পোৱা নাই শান্তি আনিব লাগিব উন্নয়ন পোৱা নাই কাশ্মীৰত যিবিলাক পইচা যায় এই পইচাবিলাক হয় উগ্ৰপন্থীৰ হাতত যায় নহয় নেতাবিলাকৰ হাতত যায় সাধাৰণ ৰাইজে একো নাপায় এই কাৰণে আজি তাত এটা সাংবিধানিক সাল সলনি এমেণ্ডমেণ্ট কৰি পেলাই এটা ন্যায় দিয়াৰ স্বাৰ্থত দুটা ইউনিয়ন টেৰিটৰী গঠন কৰিছে আমি ৱেলকাম কৰিছোঁ ভাৰতৰ স্বাৰ্থত কাশ্মীৰৰ নাগৰিকসকলৰ স্বাৰ্থত শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত মানুহৰ নিৰাপত্তাৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত যি কৰিছে আমি ৱেলকাম কৰিছোঁ কিন্তু ভাৰত চৰকাৰক আমি আপিল কৰিব বিচাৰোঁ একে ন্যায় বড়োসকলকো দিব লাগে আমি ইয়াতকৈ বেছি বিচৰা নাই আমাক নিৰাপত্তা লাগে আমাৰ ভাষা সংস্কৃতি আমাৰ ভূমিৰ আমাৰ অস্তিত্ব পৰিচয়ৰ নিৰাপত্তা লাগে আমি ইয়াৰ ভূমিপুত্ৰ হয় আমি ভাৰতৰ প্ৰকৃত নাগৰিক হয় খিলঞ্জীয়া মানুহ হয় এই হিচাপে আমাক সাংবিধানিক ন্যায় লাগে আমাক কনস্টিটিউশনাল জাস্টিস লাগে আমাক সাংবিধানিক সুৰক্ষা লাগে এই কথাটোৱে আমি ভাৰত চৰকাৰক কৈ আহিছোঁ আমাকো শান্তি লাগে এই অঞ্চলত অশান্তি হৈ আছে যুগে যুগে আমাকো শান্তি লাগে এই শান্তি প্ৰতিষ্ঠা কৰিব লাগে আমাকো উন্নয়ন লাগে আমাৰ এই অঞ্চলত বহুত বিদ্যালয়ত শিক্ষক নাই মহাবিদ্যালয়ত আজি অধ্যাপক নাই সময়মতে কিতাপ পত্ৰবিলাক আহি নাপায় আমাৰো বহুত সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰিব লাগে আমাৰ হস্পিটালত ডক্টৰ নাই আমাৰ ৰাস্তা ঘাটবিলাক ভাল নহয় আমাৰো বহুত সমস্যা আছে আৰু এই সমস্যা সমাধানৰ একমাত্ৰ পথটোৱে ইয়াত যি ব্যৱস্থা আছে এই ব্যৱস্থাটো অধিক শক্তিশালী কৰিব লাগিব অধিক সমস্যাযুক্ত কৰিব লাগিব আৰু ইয়াত এটা অটনমি দিব লাগিব যাতে আমাৰ ফিউচাৰটো আমিয়ে মানে গঢ়ি ল'ব পাৰোঁ আৰু সেই ব্যৱস্থাটো কৰাৰ কাৰণে যদিও চৰকাৰে চেষ্টা কৰিছিল বিএসসি বিটিসি গঠন কৰি এই আমাৰ আকাংক্ষাটো আজিলৈকে পূৰণ কৰিব পৰা নাই সেইকাৰণে ইয়াতকৈ অধিক আমি বিচৰা নাই বৰ্তমান কেন্দ্ৰতো বিজেপি চৰকাৰ ৰাজ্যতো বিজেপি চৰকাৰ লোকসভাতো বিজেপি মেজৰিটি ৰাজ্যসভাতো বিজেপি মেজৰিটি হ'ল আৰু কাৰোলৈকে বাদ চাব নালাগে যেনেকৈ জম্মু কাশ্মীৰত বিভিন্ন বিৰোধিতা কৰাৰ পিছতো বিভিন্ন হৈ হাই কৰাৰ পিছতো হৈ হাল্লা কৰাৰ পিছতো একপক্ষীয় দৃশ্য লৈ আগবাঢ়িলে আমি ভাৰত চৰকাৰক আহ্বান কৰিছোঁ বদলেন সমস্যা সমাধান কৰাৰ কাৰণেও আগবাঢ়ি আহিব লাগে ইয়াত শান্তি প্ৰতিষ্ঠা হ'ব নতুন এটা ৰাজ্য গঠন হ'ব এই ৰাজ্যত মানে উন্নয়ন হ'ব প্ৰগতি হ'ব সকলো শান্তি সম্প্ৰীতি নিজৰ আত্মমৰ্যাদালৈ জীয়াই থাকিব পাৰিব এই পৰিৱেশ সৃষ্টি কৰা ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ দায়িত্ব য'তে ৰাইজ বহুত সময়ত আমাক কৈছে বড়োসকলে বিভিন্ন জাতি গোষ্ঠীৰ লগত মিলি থাকিব নিবিচাৰে হিংসা কৰে কিবা কৰে আজি অসমত এনআৰচি হৈ গ'ল এই এনআৰচি যেনেকৈ সঠিকভাৱে হ'ব লাগিছে তেনেকৈ নহ'ল বহুতো বড়ো মানুহৰ নাম বাদ পৰি গ'ল সেইকাৰণে কৈছোঁ এই এনআৰচিটো কেতিয়াও মানে কি সঠিক এনআৰচি হ'ব নোৱাৰে য'ত খিলঞ্জীয়া মানুহৰ নাম নাই ভাৰতৰ প্ৰকৃত নাগৰিকসকলৰ নাম নাই এই এনআৰচি কেতিয়াও মানে কি কাৰেক্ট এনআৰচি হ'ব নোৱাৰে সেইকাৰণে আমি কৈছোঁ যে ভাৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে অতি শীঘ্ৰে যিখিনি ভাৰতৰ খিলঞ্জীয়া মানুহ অসমৰ খিলঞ্জীয়া মানুহ প্ৰকৃত নাগৰিক আৰু ট্ৰাইবেল মানুহবিলাকৰ নাম বাদ পৰিছে অতি শীঘ্ৰে এই নাম যাতে এনআৰচিত অন্তৰ্ভুক্ত কৰে আনপিনে 6 নম্বৰ দফা ইমপ্লিমেণ্ট কৰিব বিচাৰিছে
আমার তাত ক'বলগীয়া আছে 6 নম্বৰ দফা অসম চুক্তি ৰূপায়ণ কৰক কিন্তু এই 6 নম্বৰ দফা বিভিন্ন জাতি জনগোষ্ঠীৰ কথাটো স্পষ্টভাৱে তেখেতসকলে কওক আজিৰ পৰা 35 বছৰ আগত যিটো চুক্তি হৈছিলে এই চুক্তিত যদি ভুল ক্ৰমে এনেকা কৰা হ'ল অসমীয়াৰ কাৰণে কৰা যিটো কথা অসমীয়া জনগোষ্ঠীক আমি বিয়া নাপাওঁ অসমীয়া জনগোষ্ঠী আমাৰ শত্ৰু নহয় আমাৰ দাদা ভাই আমি সন্মান মৰমেৰে জীয়াই থাকিব বিচাৰো কিন্তু এটা সময়তে এই দফাৰ দ্বাৰা আমাৰ যদি ভাষা সংস্কৃতি নিৰাপত্তা নাথাকে আমাৰ যদি পৰিচয় অস্তিত্ব নিৰাপত্তা নাথাকে তেনেহ'লে এই দফাটো আমি বিচাৰিলেও আমি সমৰ্থন কৰিব পৰা এটা পৰিৱেশ নাথাকিব এইকাৰণে আমি আহ্বান কৰিছোঁ চৰকাৰক আহ্বান কৰিছোঁ ট্ৰাইবেল হয় শিশুৱা হয় আহ্বান কৰিছোঁ যে ইয়াত অলপ সাল সলনি কৰি পাই এইটো মানে সমাধান কৰাৰ ব্যৱস্থাটো কৰিব লাগে আজি বেছি দীঘলীয়া ক'ব বিচৰা নাই আমি শান্তি বিচাৰোঁ উগ্ৰপন্থী সমস্যা সমাধান কৰাৰ চৰকাৰে এটা পলিচি আছিলে গতিকে আজি উগ্ৰপন্থী সমস্যা জীয়াই ৰখাৰ কোনো যুক্তি নাই ইণ্টাৰভিউ আজি তেখেতসকলে দিছে আলোচনা হ'ব লাগে আলোচনা কৃতজ্ঞতাৰে হৈ পেলাই উগ্ৰপন্থী সমস্যা সমাধান হ'ব লাগে আৰু স্থায়ী সমাধান কৰি পেলাই শান্তি ইয়াতে প্ৰতিষ্ঠা কৰিব লাগে এইটো চৰকাৰক আহ্বান কৰিছোঁ এইকাৰণে আজিৰ যিটো ৰেলী এই ৰেলীটো আমি শান্তি আৰু সমাধান ৰেলী হিচাপে নামাকৰণ কৰিছোঁ জয় বড়ো হাৰিণী জয় বড়ো হাৰিণী প্লেক আপনি এসে দেখাবাই প্লেক নাইনি সেনিয়র দङ জয়